Guys, welcome to my YouTube channel. আজি অন্য এটা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই গৈ আছোঁ বজাৰলৈ আৰু এইফালে লৈ লৈছোঁ মুনা তো গৈ আছোঁ এতিয়া বজাৰত আজি শনিবাৰ বজাৰত যাম গাইছ তো এতিয়া কি দেখাও আৰু দেখাম গাইছ তো গৈ আছোঁ লাহে ধীৰে এইফালে ৰাস্তাত পাই গ'লোঁ গাইছ তো এতিয়া যাব লাগে বজাৰতে তো এতিয়া গৈ থাকোঁ ব'লক গাইছ এইফালে আহি পাই গ'লোঁ এতিয়া বজাৰলৈ তো চাওক এইফালে শনিবাৰ বজাৰখন এইফালে চাওক গাড়ী বুঢ়াই ব্লেক চব এনেকৈ থৈ দিছে আৰু এতিয়া ভিতৰত আছে বজাৰ তো এইফালে এইকেইটাক চাওক না কিহে উকাইছে গাইছ চাই লওক এইফালে বজাৰখন তো এতিয়া ভিতৰত কিনি শাক পাচলিৰ দাম সুধিম কিমান কি আছে তো এইফালে চাই লওক তো আগলৈ যাওঁ এতিয়া কি হ'ব নাজানো গাইছ তো গাইছ আমাৰ বজাৰখন এনেকুৱা চাই লওক শনিবাৰ বজাৰখন এইবিলাক কিবা কিবি এইফালে মিঠাই চিঠাই আছে এইফালে চাই লওক বঢ়িয়া আৰগা হৈ আছে জুই তো এইফালে চাই লওক বজাৰ চাওক গাইছ চোলা পেণ্ট এইবিলাক গোটেই এভেইলেবল অকল আহিব লাগে যাব লাগে দেই গাইছ আৰু আজি মানুহ ইমান এটা নাই গাইছ পথাৰৰ দিন এইবিলাক চাই লওক চোলা এইবিলাক গোটেই বেছিভাগটো এইবিলাকে আছে গাইছ আৰু এইফালে চাই লওক আজি এনেও পথাৰৰ দিন এইবিলাক খেতি পথাৰৰ দিন মানুহ আজি বেছি নাই দেই তো এইফালে চাই লওক ব'লক এতিয়া আৰু আগলৈ যাওঁ গাইছ ব'লক গাইছ জ্বলা চাওক এইবিলাক ক'ত গ'লো দোকানী দাদা আলু কেজি কিমান 2 কেজি 70 টকা দাদা বিলাহী কেজি কিমান 80 টকা নালাগে জলকীয়া কিমাননো পোৱা 50 ৰ'ব আহি আছোঁ এতিয়া ৰ'ব বজাৰৰ কাম তো গাইছ নেমু কঁঠাল গুটি এই নেমু কিমাননো নেমু 10 টকা 6টা 10 টকা 6টা অঁ 10 টকা 6টা গাইছ আহি আছোঁ ৰ'ব দেই গাইছ আগলৈ যাওঁ তো গাইছ যাম মান জলকীয়া চাম দাদা মান জলকীয়া কিমাননো 10 টকা ভাগ 10 টকা ভাগ কলডিল কেনেকৈ দিছে এইবোৰ 30 টকীয়া এইকেইটা 20 টকীয়া অঁ সেইকেইটা 20 টকীয়া এইটো 30 টকীয়া গাইছ চাওক কিমান ফৰক চাই লওক আহি আছোঁ দেই তো গাইছ এতিয়া শুকান মাছ চাম দাদা শুকান মাছ কিমান 50-40 নেকি 100 গ্ৰাম আচ্ছা এই ৰঙালাওবিলাক কিমানকৈ দিছে 60 টকা একটা 60 অঁ পিঁয়াজ কেজি 50 টকা বহুত খতৰনাক বেলেগ গাইছ মাছ চাওক দিছোঁ বেলেগ এইফালে মাছ তো গাইছ এতিয়া সাজৰ পিঠা চাম দেই গাইছ অ' বাইদেউ সাজৰ পিঠা কিমান হা 1 টকা একটা কিমান আধা কেজিত কিমান নালাগে অলপ ঘূৰি আহোঁ চাগে এতিয়া একো কৰা নাই দেই 1 টকা একটা গাইছ হা ব'লক এতিয়া অলপ ঘূৰি ফুৰোঁ চাওঁগৈ অলপ কি আছে বহুত দিনৰ মূৰত আহিছোঁ দেই গাইছ হা তো গাইছ ইফালে চাই লওক পূৰা ইফালে বেলেগ বজাৰত আহিলোঁ এতিয়া বেলেগ বজাৰ নহয় একেই বজাৰ কিন্তু গাইছ ছাইডত আহিলোঁ অলপ ইফালে চাই লওক জলকীয়া পিঁয়াজ কিবা কিবি আবৰং তাবৰং এইফালে চাই লওক এইফালে চাই লওক চাই লওক গাইছ ব'লক অলপ লাহে লাহে চাওঁগৈ চাই লওক মজা লাগিব গাইছ পূৰা তো অলপ কিবা লং চাগে তো ব'লক এতিয়া অলপ ল'ব লাগিব তো গাইছ এইফালে একোৱা নহৰু লৈ ল'লোঁ তো গাইছ চাওঁ এইফালে 5 ফুটন লৈছোঁ 200 গ্ৰামমান এইফালে মিক্স পূৰা 200 গ্ৰাম লৈছোঁ গাইছ দেই এইফালে পাপৰ হালধি পূৰা মছলা চছলা এইফালে এইটো কি আছিলে মই পাহৰিলোঁ কিন্তু ধোঁৱা জ্বলাওঁতে এইটো জ্বলাব পাৰে
তো এতিয়া লৈ ল'লোঁ নহৰু আৰু কি আছিলে পাঁচফোৰণ তো অলপ বজাৰ চজাৰ কৰিব লাগিব গাইছ তো চাই থাকিব গাইছ দেই তো গাইছ এইফালে চাই লওক কিবা কিবি আছে মণি চনি কি আইনা চাইনা এইফালে বেগ এইফালে কিবা মই এইবিলাক ছোৱালী মানুহ বস্তু এইবিলাক নাজানো গাইছ এইফালে বজাৰ আজি অলপ খালী মানুহো নাই ইমান এটা এইফালে চেণ্ডেল চাওক এইফালে চোলা কাপোৰ এইবিলাক বেছি আছে তো গাইজ এইফালে জালৰ দোকান হয় দেই এইটো দাদা সুধিম দাদা লাঙি কিমানকৈ দিছে কেনেকুৱা লাগে এনেকুৱা 120 টকা কিমান দীঘল ন এইটো ইমানে দীঘল গাইজ তো বহুত দীঘলে আছে গাইজ দেই 120 টকা এখনত বোলে ৰছীয়ে একদম ৰছী তাগৰা আছে মানুহ বান্ধিবলৈ ভাল হ'ব গাইছ বোলে লাঙি তো গাইছ চাই লওক পূৰা মজা এইফালে লাঙি চাঙি এইফালে এইটো জাল লৈ আছে গাইছ এইফালে জাল লৈছে তিৰপাল হয় এইফালে কাপোৰ চোলাই বেলেগ এইফালে টৰ্চ লাইট একদম মানে বহি চহি লৈ লৈছে গাইছ দেই পূৰা এইফালে গৈ আছোঁ লাহে ধীৰে তো এইফালে চাই থাকক এমেজিং হ'ব গৈ আছে এনজয় কৰিব গাইছ দেই দেখি কিনি তো এইফালে তেল নাৰিকল তেল কিবা কিবি আছে আৰু গাই নাৰিকল তেল নহয় গাই মিঠাতেল গাইছ বিলাহী তো আগলৈ চাওঁ এইফালে পানী জেগা আকৌ আহি গ'লে একে জেগাতে ঘূৰি কিনি তো আকৌ যাব লাগিব তো গাইছ এইফালে পানী জেগা খাতাৰনাক হৈ আছে তো চাওক পানী বহুত বেয়া ইছ তো কেনেকৈ যাওঁ বুলি ভাবিছোঁ মই এই তাত আলু কিমান কেজি কিমান 3 কেজি 100 তো গাইছ আলু চাওক আৰু এইফালে চাৰ্ফ এক্সেল হয় পিঁয়াজ এতিয়া তো গাইছ এতিয়া 3-4 কেজিমান ল'ব লাগিব গাইছ দেই আলু চাওক দে 4 কেজি দে তো গাইছ এইটো স্কুল ফ্ৰেণ্ড হয় দেই গাইছ এতিয়া ভৰাব লাগিব এইটো ডাঙৰ ল'ব লাগিব গাইছ একদম ডাঙৰ গাইছ বেয়া ওলা নি বেলেগ বেয়া আলু গাইছ বাছি ল'ব লাগিব সৰু এইফালে চাই লওক আলু ভৰাই আছোঁ দাদা গুড় কেনেকুৱা দাম 70 টকা কেজি কিমান ল'ম আধা কেজি দিয়ক লাল চাহ লগত খাম গাইছ গুড় আপোনালোকে খাই চাব মজা লাগিব গাইছ দেই গুড় চাহেৰে খাব লাগিব লাল চাহ লগত চেনি নিদিলে হ'ব তেতিয়াহ'লে গুড় লগতে বজাই দিম দেই গাইছ আৰু বজাৰ চাওক আজি এইবিলাক দোকান খোলা নাই এইফালে দোকান খুলিছিলে আজি এনেও এইটো মানে খেতি পথাৰৰ দিন এতিয়া খেতি পথাৰত লাগি আছে কাৰণে দোকান খোলা নাই চাগে নাজানো কিছুমান খুলিছে আৰু গাইছ কিছুমান খুলিছে এইফালে পানী একদম ইয়াত যে যোৱা বহুত বেয়া গাইছ তো এতিয়া গুড় কাটি আছে চাওক গুড় কেনেকৈ আছে চাওক গুড় চাওক গুড় তো গাইছ বাইদেউ কেইটামান লৈ আছে এইফালে চাওক মিঠাতেল লৈছে এইফালে আগত কেইটামান লৈ আছে আৰু এইফালে কেইটামান লৈ আছে কিন্তু কৰি তো এতিয়া আলু লৈ কিনি এতিয়া যাব লাগিব তো এতিয়া চাই থাকক গাইছ অলপ তো এতিয়া মৰাপাত চাওঁ এতিয়া মৰাপাতৰ দাম সুধিম দেই গাইছ এতিয়া দাদা মৰাপাতৰ দাম কিমান এইটো মুঠিটো হেৰি আপোনাৰ 10 টকা জিকা এইবিলাক কিমানকৈ দিছে জিকা 60 টকা কেজি ৰ'ব নালাগে এতিয়া ৰ'ব 50 টকাকৈ দি দিম এতিয়া
অলপ ঘূৰি আহোঁ চাওঁ বজাৰখন এতিয়া আহিছোঁহে হয় নেকি? তো গাইজ এতিয়া মোনা ফুল হৈ গৈছে এইফালে তো এতিয়া যাব লাগিব লাহে ধীৰে ঘৰলৈ তো চাই থাকোঁ এতিয়া মোনাটো ফুল হৈ গ'লে এইফালে অলপ বজাৰটো দেখাই দিওঁ আৰু কিন্তু এইফালে এতিয়া মানুহ নাই জানে এতিয়া কিহৰ দিন হৈ আছে খেতি পথাৰৰ দিন গাইজ দেই সেইকাৰণে মানুহ ইমান নাই চাই লওঁ এইফালে আগতে এইফালে নাছিলে বহুত দিন নাই অহা গাইজ দেই এইফালে নাছিলে আগতে এতিয়া হৈ গ'ল এইফালে চাইকেল দোকান আছে এতিয়া মিঠাই চাম দেই গাইজ এতিয়া দাদা দোকান আপুনি নে জেলেপি কিমানকৈ দিছে পোৱা 40 আধা কেজি কিমানকৈ লওঁ আধা কেজি দিয়ক এতিয়া জেলেপি ঘৰত গৈ খাব লাগিব দেই গাইজ দেখাই দিম এইফালে দাদা বিগ ফেন তো চাই লওক মোনাটো ফুল হৈ গ'ল গাইজ এতিয়া জেলেপি আধা কেজি ল'ব লাগিব 70 টকাকৈ হা তো চাই লওক এইফালে বাল্টিং চাল্টিং আছে গিলাচ চিলাচ এইফালে চাইকেল দোকান দেই তো এতিয়া জেলেপি লৈ ল'লোঁ তো এতিয়া চাই থাকোঁ দেই গাইজ তো গাইজ এতিয়া বজাৰৰ পৰা বাহিৰত ওলাই আহিলোঁ বজাৰটো হৈ গ'ল এতিয়া যাব লাগে লাহে ধীৰে বহুত গৰম এতিয়া ছায়াত আহিছোঁ ইফালে এতিয়া যাব লাগে ঘৰলৈ তো এতিয়া গৈ থাকিম তো লগ বনি থাকিব আৰু ইনজয় কৰিব দেই গাইজ তো খাব এতিয়া তো গাইজ এতিয়া ঘৰত যাব লাগে আৰু এনেকুৱা ফটা ৰ'দত মই এতিয়া যাব লাগিব গাইজ তো কৈ থাকোঁ লাহে লাহে তো আজি ইমানতে আছিলে যদি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই